Hi guys, good evening. এয়া মই যাব লৈছোঁ আমাৰ য'ত ঘৰ বান্ধি আছে তালৈ। সেয়া আমাৰ ফ্ৰণ্টৰ এইখিনি সাগরে গসারিনি সা 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 সাগরে গসারিনি সা 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 পা মা গা মা গা সা পা মা গা মা পা সাগরে গ এইটো আমাৰ ঘৰটো পালো আহি। এই আধা হৈছে লিংটাৰলৈ হৈছে আৰু বাকী বহুত কাম বাকী আছে। ঘৰ চবৰে এখন নতুন ঘৰ নতুন থাকিব মন কৰে, আমাৰো যায়। বন্ধ হৈ আছে আমাৰো বাৰু। এতিয়া বহুতখিনি বাকী ফ্ৰণ্টৰ চিৰি এনেকৈ উঠি যায় প্ৰথম ৰুমত, ড্ৰয়িং ৰুম হ'ব এইটো, তেতিয়া সোমাব পাৰিম আৰু। এইয়া বহুত কামেই বাকী আছে, হৈ আছে, লাহে লাহে হৈ থাকিব আৰু। এইটো এটা ৰুম হ'ব, চামচেট ঢালিছে এনেকৈ, বস্তুবিলাক চব খেলি মেলি হৈ আছে, পাছত আৰু ঠিক কৰা যাব চব। এইটো পাকঘৰ হ'ব, এইটো এটা ৰুম হ'ব, সেনেকৈ ভালে। এইটো আমাৰ ঘৰৰ ফ্ৰণ্টৰখিনিতো চিৰি এইখিনি মুকলি ঠাই হৈ আছে এতিয়া। এইটো নতুনকৈ প্ৰথম ভান্ধা ঘৰটো আমাৰ টিঙৰে। এইজনী মই এই বৰমা আছে, পাছত কিবা কাটি লাগি জানি হাতত বা তেজ ওলাইছে কৈ আছে মোক। চাই থাকক ভিডিঅ'টো। ইয়াৰ পৰা যাওঁ এতিয়া আমি, বৰমায়ে মই ঘৰলৈ। বৰমাক লগ ধৰিছিলোঁ আমাৰ ফালে যাম বুলি, নাযায় বোলে, ঘৰত কিবা কাম আছে। মই যে কৈ থাকোঁ আৰু এই খুৰা কিবা কৰি আছে তাতে। চাইকেল চলাই আহি আছে আৰু জোৰে পুৰা স্পীডত, কিমান দূৰত যাব পাৰে। এই আমাৰ চুমন ভাইটি কি জোৰে গৈছে। এই ঘৰ চাই মই বহি আছোঁ এতিয়া বাটৰ চাঙতে। আমাৰ এই আইতা খুৰা সকলো আছে এতিয়া। বাই বাই গাইজ, বেলেগ এটা ভিডিঅ' লগ